নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোক ভালে আছা তোমালোক সকলোকে OTPৰ মজিয়ালৈ মই ৰিংকু মেমে স্বাগতম জনাইছো যোৱা ক্লাছত আমি সময় পাঠটো আলোচনা কৰিলো আৰু আজিৰ ক্লাছত আমি সময়ৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম তেন্তে আহা আমি আমাৰ ক্লাছ আৰম্ভ কৰো ইয়াৰ 1 নম্বৰতে তোমালোকক দিছে যে সমূহ উত্তৰ দিয়া সময়ক কিহৰ লগত তুলনা কৰিব পাৰি এটা তোমালোকক দিয়া প্ৰথম প্ৰশ্নটোৱে হৈছে যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি আৰু ইয়াৰ উত্তৰটো হ'ব সময়ক নৈৰ হুতৰ লগত তুলনা কৰিব পাৰি নিশ্চয় পাঠটোত পঢ়া তোমালোক সকলোৰে মনত আছে হয়নে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি সময়ৰ হুতৰ লগত আৰু খ নম্বৰত সুধিছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব কাৰ্যক্ষেত্ৰ বা কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয় তাৰ পাছত গ নম্বৰত সুধিছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি এতিয়া ইয়াৰ উত্তৰটো হ'ব যে সময়ৰ ডাঙৰ ভাগবোৰ হৈছে যুগ কল্প আৰু শতাব্দী ঘ নম্বৰত সুধিছে সময়ৰ দণ্ড পল অনুপলক কি বোলা হয় এই উত্তৰটো নিশ্চয় তোমালোকৰ নিশ্চয় মনত আছে আৰু এই উত্তৰটো হৈছে সময়ৰ দণ্ড পল অনুপলক সময়ৰ ভগ্নাংশ বোলা হয় এই দণ্ড পল আৰু অনুপল হৈছে সময়ৰ আটাইতকৈ সৰু সৰু ভাগ হয়নে এই সময়ৰ দণ্ড পল অনুপলক সময়ৰ ভগ্নাংশ বুলি কোৱা হয় 9 নম্বৰত তোমালোকক সুধিছে যে সময় কি গতিত ঘূৰে আৰু ইয়াৰ উত্তৰটো হ'ব সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে নিশ্চয় তোমালোকৰ মনত আছে হয়নে সময় কি কৰে এটা বৃত্তৰ দৰে বৃত্তাকাৰ আকৃতিত সময়বোৰ এনেদৰে ঘূৰি থাকে আৰু 2 নম্বৰ এটা আহিলে যে তাৎপৰ্য ব্যাখ্যা কৰা আৰু ইয়াৰ ক নম্বৰত দিছে এলেহুৱাৰ দিন নাযায় নোপুৱাই এই বাক্যশাৰী তোমালোকক তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে আৰু এই বাক্যশাৰীৰ তাৎপৰ্য তোমালোকে এইদৰে ব্যাখ্যা কৰিব পাৰা এলেহুৱা বা অলস মানুহে কোনো কৰ্ম নকৰি বহি থাকে যিহেতু তেওঁলোকৰ হাতত কৰিবলৈ কোনো কাম নাথাকে সেয়ে তেওঁলোকৰ বাবে সময় অতি লেহেমীয়া যেন লাগে আৰু এটা দিন পাৰ হ'বলৈ বহু দীঘলীয়া যেন অনুভৱ হয় কৰ্মহীনতাৰ বাবে এলেহুৱা মানুহৰ বাবে দিনটো শেষ নোহোৱা যেন লাগে এতিয়া যিসকল মানুহে কি হয় কাম নকৰি বহি শুই থাকে সেইসকল মানুহৰ বাবে কি সময়টো খুব লাহেকৈ যোৱা নিচিনা লাগে আৰু কৰ্মী মানুহৰ বাবে কি হয় সময়টো এই যেন আৰম্ভ হৈছিল আৰু শেষেই হ'ল তেওঁলোকৰ কাম কৰিবলৈ থাকিয়ে গ'ল এনেকুৱা ধৰণৰ অনুভৱ হয় গতিকে এই কৰ্মহীনতাৰ বাবে কাম নকৰি বহি থকাৰ বাবে এলেহুৱা মানুহৰ কাৰণে কি হয় দিনটো নাযায় নোপোৱাই যেন হৈ পৰে বা শেষ নোহোৱাৰ দৰে হয় তাৰ পাছত আহিলে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন এই বাক্যটো নিশ্চয় পাঠত পোৱা তোমালোক সকলোৰে মনত আছে হয়নে এই ইয়াৰ তাৎপৰ্যটো হ'ব হিন্দু শাস্ত্ৰ অনুসৰি সময়ৰ গণনা অতি বিশাল মানুহৰ হিচাপত এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি বুজায় বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু মহাপ্ৰলয়ৰ সুদীৰ্ঘ কালচক্ৰক মানুহৰ চুটি জীৱনকালৰ সৈতে তুলনা কৰিবলৈকে এই কথাফাকি কোৱা হৈছে এতিয়া আমাৰ হিন্দু শাস্ত্ৰত বৰ্ণনা থকা অনুসৰি ব্ৰহ্মাৰ কি হয় এদিন আৰু এৰাতি আমাৰ মানুহৰ বাবে 1000 যুগৰ সমান হয় মানে এক কল্পই বা 1000 যুগৰ সমান হৈ পৰে কিয় হয় কাৰণ ব্ৰহ্মাৰ কাম আমাৰ তুলনাত বহুত বেছি হয়নে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁ সৃষ্টি কৰিব লাগে গতিকে মানুহৰ এই সৰু দুদিনীয়া জীৱনটো আৰু তাত কৰা কৰ্মবোৰৰ তুলনাত ব্ৰহ্মাৰ কৰ্মৰ পৰিমাণ বহুত বেছি গতিকে মানুহৰ এই চুটি জীৱনকালৰ সৈতে তুলনা কৰিবলৈকে কি বুলি কোৱা হৈছে এই মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন এৰাতি এই বাক্যফাকি কোৱা হৈছে এতিয়া গ নম্বৰত কৈছে যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এতিয়া কৰ্মৰ মাজেদিনো সময়ৰ কেনেকৈ গতি ধৰিব পাৰি ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ তোমালোকক দিছে এতিয়া ইয়াৰ তাৎপৰ্যটো হ'ব সময় এক নিৰবিচ্ছিন্ন প্ৰবাহ ইয়াক খালী চকুৰে দেখা পোৱা নাযায়
কিন্তু মানুহে যেতিয়া একোটা কাম নিয়াৰিকৈ সম্পাদন কৰে তেতিয়া সেই কৰ্মৰ মাজেদি সময় কিমান পাৰ হ'ল বা সময়ৰ গতি কেনে আছিল তাক অনুভৱ কৰিব পাৰি কৰ্মই হৈছে সময়ক জুখিব পৰা প্ৰকৃত মাধ্যম এতিয়া আমি কি হয় সময়ক আমি খালি চকুৰে দেখা নাপাও মাথু কি কৰো আমি যেতিয়া কিবা এটা কাম কৰি থাকিম তেতিয়াহে উমান পাও যে সময়টো কেনেকৈ পাৰ হৈ গৈ থাকে আৰু যেতিয়া আৰু সময়ক জুখিব পৰা প্ৰকৃত মাধ্যম আমি ঘড়ীৰ দ্বাৰা ঘড়ী এটা চালে আমি গম পাও যে কিমান সময় হৈছে এটো গম পাও কিন্তু সময়ক জুখিব পৰা প্ৰকৃত মাধ্যমটো কিন্তু এই কৰ্মহে এতিয়া 3 নম্বৰ তোমালোকক কৈছে যে পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া তা পাঠটিৰ লেখক কোন আছিল এই নীলমণি ফুকন আৰু তেখেতৰ সাহিত্যৰাজিৰ এটা পৰিচয় দিবলৈ তোমালোকক দিছে আৰু ইয়াৰ উত্তৰ তোমালোকে এইদৰে লিখিব পাৰা সময় পাঠটিৰ লেখক নীলমণি ফুকন জ্যেষ্ঠ তেওঁ অসমীয়া সাহিত্য জগতৰ এজন বিশিষ্ট কবি প্ৰবন্ধকাৰ আৰু বক্তা আছিল তেওঁৰ উল্লেখযোগ্য সাহিত্য কৃতিসমূহ তলত উল্লেখ কৰা হ'ল কবিতা আৰু প্ৰবন্ধ পুথি এটা 1 নম্বৰতে আহিব এটো কবিতা আৰু প্ৰবন্ধ পুথি এছে সাহিত্য কলা চিন্তামণি জ্যোতিকণা মানসী আৰু সন্ধানী এই কেইখন হৈছে নীলমণি ফুকনৰ কবিতা আৰু প্ৰবন্ধ পুথি আলোচনী সম্পাদনা তেওঁ আলোচনী আৰু 9 জুন নামৰ কাকতৰ সম্পাদক আছিল আৰু তেওঁ দুখন কাকতৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সেই দুখন হৈছে আলোচনী আৰু 9 জুন তেওঁ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল তা নীলমণি ফুকন ডাঙৰীয়াই কি কৰিছিল শিৱসাগৰত হোৱা অসম সাহিত্য সভা অধিৱেশনৰ তেওঁ সভাপতি হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল বা সেই আসনখন তেওঁ অলংকৃত কৰিছিল এটা এইখিনি আছিল নীলমণি ফুকনৰ সাহিত্যৰাজি যদি পৰিচয় দিবলৈ আহে তেতিয়াহলে তোমালোকে এইখিনি কথা উল্লেখ কৰিব লাগিব তাৰ পাছত আহিলে অলপ দীঘল প্ৰশ্ন উত্তৰ যে 4টা 5টা বাক্যৰ উত্তৰ দিবলৈ দিছে এটা ক নম্বৰতে সুধিছে যে প্ৰাকৃতিক জগত বুলিলে কাক বুজায় আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ গছলতা জীৱ-জন্তু ঋতু পৰিৱৰ্তন আৰু সূৰ্য চন্দ্ৰ আদি সমগ্ৰ প্ৰণালীটোক বুজায় য'ত মানুহৰ কৃত্ৰিম হস্তক্ষেপ নোহোৱাকৈ স্বাভাৱিকভাৱে পৰিৱৰ্তনসমূহ ঘটি থাকে যেনে বসন্ত কালত গছৰ ডালত কুঁহিপাত ওলোৱা পদুম ফুল পুৱা বিকশিত হোৱা আৰু গধূলি জাপ যোৱা ইত্যাদি এই জগতখনৰ নিজস্ব নিয়ম আৰু গতিবিধিৰ দ্বাৰাই প্ৰাচীন কালৰে পৰা মানুহে সময় নিৰূপণ কৰি আহিছে এতিয়া আমি প্ৰাকৃতিক জগত বুলি কলে সমুকৈ বা সহজতে কি বুলি বুজো যিবোৰ প্ৰকৃতিয়ে আমাৰ বাবে সৃষ্টি কৰি থৈছে হেইবোৰে কি হয় প্ৰাকৃতিক জগতৰ ভিতৰত পৰে যেনে ধৰা এটা কলে এই গছলতা জীৱ-জন্তু ঋতু এইবোৰ ঋতুৰ পৰিৱৰ্তন এইবোৰ সকলো প্ৰাকৃতিক ঘটনা সকলো প্ৰকৃতিয়ে সৃষ্টি কৰিছে হয়নে ইয়াত মানুহে এইকেইটা বস্তু নিজে সৃষ্টি কৰিব নোৱাৰে এতিয়া যদি ইয়াত কি হয় মানুহৰ এক কৃত্ৰিম হস্তক্ষেপ নাই স্বাভাৱিকভাৱে নিজে নিজে সৃষ্টি হৈছে আৰু যেনেকে বসন্ত কালত গছৰ ডালত কুঁহিপাত ওলায় হয়নে এতিয়া বসন্ত কাল আহিছে বুলি আমি কেনেকৈ গম পাওঁ যেতিয়া এই গছৰ ডালত কুঁহিপাত ওলায় তেতিয়া আমি গম পাওঁ যে বসন্ত কাল আহিছে আৰু পদুম ফুল বিকশিত হোৱা আৰু গধূলি জাপ যোৱা আৰু যে পদুম ফুল পা কি হয় ৰাতিপুৱাৰ লগে লগে খুব ধুনীয়াকৈ ফুলি উঠে আৰু গধূলি হোৱাৰ লগে লগে পদুম ফুল পা জাপ খাই যায় আৰু এইবোৰ হৈছে প্ৰকৃতি জগতৰ কিছুমান নিজস্ব নিয়ম প্ৰকৃতিয়ে নিজে নিজে এইবোৰ নীতি নিয়ম সৃষ্টি কৰি লৈছে আৰু আমাৰ মানুহে কি কৰিছে প্ৰকৃতি জগতৰ এই বিভিন্ন নিয়মবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি তেওঁলোকে সময় কেনেকৈ নিৰূপণ কৰিব পাৰি হেতু তেওঁলোকে নিজে বিচাৰি লৈছে আৰু প্ৰকৃতি জগত বুলিলে কাক বুজায় বুলি কলে তোমালোকে এইখিনি কথাই উল্লেখ কৰিব লাগিব তা খ নম্বৰত সুধিছে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি
এতিয়া আমি সকলোৱে পাঠত পাইছিলো যে কোনো এক বিশেষ ঘটনাক্ৰম বা মানুহৰ ওপৰত ভিত্তি কৰি কি হয় কিছুমান সময় নিৰূপণ কৰা হয় বা নিৰ্ধাৰণ কৰা হয় বা চিনাক্ত কৰা হয় হয়নে এতিয়া তোমালোকক সুধিছে যে এই ঘটনাবোৰৰ ওপৰত ভিত্তি কৰিনো কেনেদৰে সময়ক ভাগ কৰিব পাৰি এতিয়া উত্তৰটো হ'ব ধৰ্ম কলা সাহিত্য বুৰঞ্জী যুদ্ধ বিগ্ৰহ বা ৰাজত্ব আদি মানুহৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ বা বিশেষ ঘটনা কেন্দ্ৰ কৰি সময় ভাগ কৰা হয় এই স্মৰণীয় ঘটনাবোৰে সময়ৰ বুকুত একোটা স্থায়ী ছাপ বা সীমাৰেখা টানি দি থৈ যায় ইয়াৰ ওপৰত ভিত্তি কৰিয়ে বিভিন্ন সময় বিভাগ বা চন তাৰিখৰ সৃষ্টি হৈছে যেনে সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ আৰু চৈতনাব্দ আদি এতিয়া কি ক'লে ধৰ্ম কলা সাহিত্য বুৰঞ্জী বা যুদ্ধ বিগ্ৰহ এই বিভিন্ন ঘটনাবোৰৰ কি কেন্দ্ৰ কৰি কি হৈছে সময়ক কিছুমান ভাগ কৰা হৈছে আৰু কিছুমান স্মৰণীয় ঘটনাৰ দ্বাৰা কি কৰা হৈছে সেই সময়ৰ বুকুত যে সেই ঘটনাবোৰে যে এটা চিন ৰাখি থৈ গৈছে বা কোনো এজন মানুহে যে চিন ৰাখি থৈ গৈছে সেই মানুহজনৰ নাম অনুসাৰে বা সেই ঘটনাটোৰ নাম অনুসাৰে কি হৈছে সেই সময়টোক আমি চিনাক্ত কৰিব পাৰিছো এটা উদাহৰণস্বৰূপে সংবত শকাব্দ খ্ৰীষ্টাব্দ হিজৰী শংকৰাব্দ চৈতনাব্দ আদিৰ উদাহৰণ দিছে আৰু এই কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময়ৰ ভাগ কৰিব পাৰি এই বুলি যদি প্ৰশ্নটো সুধে তেতিয়া হলে তোমালোকে এইখিনি কথাই উল্লেখ কৰিব লাগিব তা গ নম্বৰতে সুধিছে লক্ষণাক্ৰান্ত মানে কি আমি এইটো শব্দ পাঠত পাইছিলো হয়নে যে সময়ৰ বিভিন্ন ভাগবোৰ বিভিন্ন ধৰণৰ ঘটনাৰ দ্বাৰা লক্ষণাক্ৰান্ত এতিয়া ইয়াৰ উত্তৰটো হ'ব যে লক্ষণাক্ৰান্ত মানে হৈছে বিশেষ লক্ষণযুক্ত বা নিৰ্দিষ্ট গুণ আৰু বৈশিষ্ট্য থকা অৱস্থা পাঠটিৰ প্ৰসংগত সময়ৰ ভিন্ন ভাগ বা যুগবোৰ একোটা বিশেষ লক্ষণৰ দ্বাৰা চিহ্নিত যেনে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ নিজা লক্ষণ আছে খ্ৰীষ্টানসকলৰ মতে 1000 বছৰ যীশুৰ ৰাজত্ব আৰু ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন আদি যুগৰ লক্ষণাক্ৰান্ত বৈশিষ্ট্য এতিয়া এই লক্ষণাক্ৰান্ত মানে কি বুলি কয় কিছুমান বিশেষ লক্ষণযুক্ত এতিয়া এই যে পাঠটি দিলে বিভিন্ন ধৰণৰ সময়বোৰ কি হৈছে বিভিন্ন ধৰণৰ লক্ষণেৰে আমি চিনাক্ত কৰিব পাৰো আৰু আমাৰ উদাহৰণস্বৰূপে কৈছে যে হিন্দু শাস্ত্ৰৰ মতে এই 4টা যুগৰ এটা নিৰ্দিষ্ট নিজা লক্ষণ আছে আৰু খ্ৰীষ্টানসকলৰ মতে তেওঁলোকৰ যীশুৰ হাজাৰ বছৰ ৰাজত্ব আৰু ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন এইবোৰ হৈছে এই বিভিন্ন ধৰণৰ লক্ষণাক্ৰান্ত বৈশিষ্ট্য বা তেওঁলোকৰ সেই সময়ৰ বিশেষ লক্ষণ বা নিৰ্দিষ্ট গুণ ঘ নম্বৰতে সুধিছে যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল তে বিজ্ঞানে ঘড়ী আৱিষ্কাৰ কৰাৰ আগতে মানুহেনো কেনেকৈ সময় সম্পৰ্কে জানিছিলে সময়ৰ কথা জানিছিলে এই বিষয়ে তোমালোকক সুধিছে এটা উত্তৰ তোমালোকে লিখিব লাগিব বিজ্ঞানৰ আধুনিক যন্ত্ৰপাতি আৱিষ্কাৰ হোৱাৰ পূৰ্বে মানুহে সম্পূৰ্ণৰূপে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তন আৰু জীৱ-জন্তুৰ আচৰণ চাই সময় নিৰূপণ কৰিছিল তেওঁলোকে বেলিৰ গতি নিজৰ ছাটো দীঘল ছুটি হোৱা অৱস্থা আৰু দিন ৰাতিৰ চক্ৰ লক্ষ্য কৰি সময় ঠিক কৰিছিল লগতে কাউৰী কুকুৰাৰ ডাক শিয়ালৰ হুৱা ঋতু অনুসৰি ফুল ফুলা বা গছত কুহিপাত ওলোৱা আদিৰ সহায়ত মানুহে সময় ধৰিব পাৰিছিল এতিয়া এই বিজ্ঞানৰ আধুনিক যন্ত্ৰপাতি আৱিষ্কাৰৰ আগতে কি কৰিছিলে মানুহে প্ৰাকৃতিক জগতৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আৰু জীৱ-জন্তুৰ আচৰণ চাই কি কৰিছিলে সময় নিৰূপণ কৰিছিলে আৰু এইখিনি কথাই তোমালোকে এই বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল এই বুলি সুধিলে এইখিনি কথাই তোমালোকে উল্লেখ কৰিব লাগিব 5 নম্বৰতে সুধিছে যে তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা
এটা তলত দিয়া প্ৰশ্নকেইটাৰ ভিতৰত অন্তৰ্নিহিত মানে ভিতৰত লুকাই থকা ভাৱবোৰ তোমালোকক বিশ্লেষণ কৰি লিখিবলৈ দিছে এটা ক নম্বৰতে কৈছে যে সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত এই বাক্য শাৰীৰ ভিতৰত সোমাই থকা অন্তৰ্নিহিত ভাৱটো এটা লিখিবলৈ দিছে এই অন্তৰ্নিহিত ভাৱটো হ'ব ইয়াৰ অৰ্থ হৈছে কাল বা সময়ৰ প্ৰতিটো যুগ বা উপবিভাগৰ একোটা নিজস্ব ঐতিহাসিক ধাৰ্মিক বা প্ৰাকৃতিক বৈশিষ্ট্য থাকে বিভিন্ন ধৰ্মশাস্ত্ৰ আৰু বিশ্বাসত সময়ৰ পৰিৱৰ্তনক কিছুমান ডাঙৰ ঘটনাৰ সৈতে সংযোগ কৰা হৈছে যাৰ দ্বাৰা এটা যুগক আন এটা যুগৰ পৰা পৃথক কৰিব পাৰি এতিয়া এই বাক্য শাৰীৰ ভিতৰত লুকাই থকা অৰ্থ হৈছে এইটোৱে যে প্ৰতিটো সময়ৰে কি থাকে একোটা নিজস্ব ঐতিহাসিকে হওক বা ইতিহাসমূলকে হওক বা ধৰ্মৰ লগতে হওক বা প্ৰাকৃতিক বৈশিষ্ট্যই হওক নিজস্ব একোটা বৈশিষ্ট্য থাকে আৰু এই ধৰ্মশাস্ত্ৰ আৰু বিশ্বাসত কি কয় সময়ৰ পৰিৱৰ্তনৰ কিছুমান ডাঙৰ ঘটনাৰ সৈতে লগ লগাই এটা যুগক আনটো যুগৰ পৰা পৃথক কৰা হৈছে নহলেচোন আমি গমেই নেপাম হয়নে এটা যুগৰ আৰম্ভ কেতিয়া হ'ল শেষ কেতিয়া হ'ল গতিকে প্ৰতিটো যুগ বা সময়ৰ প্ৰতিটো অংশৰে একোটা নিজস্ব লক্ষণ বা বৈশিষ্ট্য আছে আৰু এই বাক্য শাৰীৰ ভিতৰত সোমাই থকা অন্তৰ্নিহিত ভাৱ হৈছে এইটোৱে খ নম্বৰত সুধিছে যে সময়ৰ টিকনিডাল হেনো আগফালে ইয়াৰ অন্তৰ্নিহিত ভাৱটো হ'ব ইয়াৰ দ্বাৰা সময়ৰ ক্ষিপ্ৰতা আৰু সুযোগৰ উপযুক্ত ব্যৱহাৰক বুজোৱা হৈছে সময় সদায় সন্মুখলৈ গতি কৰে পিছলৈ ঘূৰি নাচায় সময় থাকোতে যদি তাক কৰ্মৰ দ্বাৰা খামুচ মাৰি ধৰিব পৰা নাযায় তেন্তে সময় পাৰ হৈ যোৱাৰ পিছত তাক পিছফালৰ পৰা ধৰি ৰখাটো অসম্ভৱ হৈ পৰে গতিকে জ্ঞানী আৰু কৰ্মী লোকে সময় উকলি যোৱাৰ পূৰ্বে প্ৰস্তুত থাকে কি হৈছে সময়ৰ টিকনিডাল যে আগফালে বুলি ক'লে সময় আমি চকুৰে দেখাই নাপাওঁ তাৰ টিকনিডালটো দেখাটো দূৰৰে কথা হয়নে এই বাক্য শাৰী দ্বাৰা এইটোকে বুজোৱা হৈছে যে আমি সময় যেনেকৈ সন্মুখলৈ সদায় গৈ থাকে সময় কেতিয়াও আমি পাছলৈ উভতাই আনিব নোৱাৰো সেই ঠিক তেনেদৰে কি কৰিব লাগে আমি সময়তকৈ সদায় প্ৰতিটো কাম 2-4 মিনিট আগতে কৰিবলৈ চাব লাগে তেতিয়াহে আমি কি কৰিম সময়ৰ লগত খুজ মিলাই আগবাঢ়ি যাব পাৰিম গ নম্বৰত সুধিছে যে সময়ৰ যুগ কামতে ঘড়ীৰ কাঁইট কেইডালত নাই আৰু ইয়াৰ অন্তৰ্নিহিত ভাৱটো হ'ব যে ঘড়ীৰ কাঁইটে কেৱল যান্ত্ৰিকভাৱে সেকেন্ড মিনিট বা ঘণ্টাৰ হিচাপহে দেখুৱায় কিন্তু সময়ৰ প্ৰকৃত মূল্যায়ন ঘড়ীৰ কাঁইটে কৰিব নোৱাৰে মানুহে একোটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান ফলপ্ৰসূ কাম কৰিলে আৰু সময়ৰ কিদৰে সৎ ব্যৱহাৰ কৰিলে তাৰ ওপৰতহে সময়ৰ আচল যুগ নিৰ্ভৰ কৰে সক্ৰিয় কৰ্মইহে সময়ক সাৰ্থক কৰে এতিয়া কৈছে যে আমি সেই ঘড়ীৰ কাঁইট কেইডালে বা ঘড়ীৰ কাঁটা কেইডালে আমাক যিটো সময় দেখুৱাই সেইটো এই সেকেন্ড মিনিট ঘণ্টা কিমান সময় পাৰ হৈছে বা কেইটা বাজিছে আমি সেইটোহে দেখো কিন্তু আমি কামৰ প্ৰকৃত যুগ আমি ক'ত পাওঁ কামত পাওঁ হয়নে কিবা এটা আমি কিমান সময় পাৰ হ'ল বা কিমান সময় কটালো সেইটো ডাঙৰ কথা নহয় আমি জীৱনত কিমানখিনি সময়ত কিমানখিনি কাম কৰি এটালো সেইটোহে ডাঙৰ কথা গতিকে সেই সময়ক কিদৰে আমি সৎব্যৱহাৰ কৰি চলিলো তাৰ আচল যুগ কি কৰে সক্ৰিয় কৰ্মইহে নিৰূপণ কৰে ঘ নম্বৰত সুধিছে যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা ইয়াৰ অন্তৰ্নিহিত ভাৱটো হ'ব পৃথিৱীৰ সকলো ধন সম্পত্তি হেৰালেও পুনৰ উপাৰ্জন কৰিব পাৰি কিন্তু এবাৰ অতিবাহিত হৈ যোৱা সময় কোটি টকা দিলেও কেতিয়াও ঘূৰাই পোৱা নাযায় জীৱনৰ প্ৰতিটো মুহূৰ্তই মূল্যৱান আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ দ্বাৰাই মানুহে জীৱনত সফলতা জ্ঞান আৰু উন্নতি লাভ কৰিব পাৰে হেহে সময়ক আটাইতকৈ ডাঙৰ আৰু অমূল্য সম্পদ বা ধন বুলি কোৱা হয় এতিয়া তোমালোকে এটা কথা ভাবাচোন আমি পাঠত এই বিষয়ে আলোচনা কৰি আহিছো হয়নে
এই যে এই আমাৰ মিনিটটো সেকেন্ডটো যে পাৰ হৈ গল এটো জানিও আমি হাজাৰ কোটি টকা দিও আমি কিনি আনিব কেতিয়াবা পাৰিম নিশ্চয় নোৱাৰো হয়নে যেটো সেকেন্ড পাৰ হৈ গলে আৰু হেতাক আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো হেহে আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান বা অমূল্য সম্পদটোৱে হৈছে সময় হেহে আমি সময় কি কৰিব লাগে ভাবি চিন্তি চাই চিতি খৰচ কৰিব লাগে 6 নম্বৰ প্ৰশ্নত সুধিছে যে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি এতিয়া পাঠত যে এটা কথা পাইছিলে এখাৰী হয়নে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও মানুহে সময় নিৰূপণ কৰে এতিয়া সুধিছে যে এই প্ৰাকৃতিক জগতৰ গতিবিধিবোৰনো কি আৰু ইয়াক চাই কেনেকৈ সময় নিৰূপণ কৰা হয় এই বিষয়ে তোমালোকক সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ পাঠটিৰ আধাৰত প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হৈছে 6 ঋতুৰ পৰিৱৰ্তন গছৰ কুঁহিপাত ওলোৱা ফুল ফুলিবলৈ লোৱা বা ফল ধৰা সূৰ্য চন্দ্ৰৰ গতি বেলি পোহৰত নিজৰ ছাঁটো দীঘল ছুটি হোৱা আৰু বিভিন্ন জন্তু তথা চৰাই চিৰিকটিৰ ঋতু ভিত্তিক দৈনিক আচৰণসমূহ এতিয়া যিবোৰ প্ৰাকৃতিক জগতৰ গতিবিধি চাই আমি সময় নিৰূপণ কৰিব পাৰো হেবোৰ হৈছে একেইটাই কি 6 ঋতুৰ পৰিৱৰ্তন গছৰ পৰা কুঁহিপাত ওলোৱা হয়নে গছৰ পৰা কুঁহিপাত ওলালে আমি গম পাওঁ যে এটা ঋতু সলনি হৈছে আৰু ফুল ফুলিবলৈ লোৱা ফল ধৰা সূৰ্য চন্দ্ৰৰ গতি আৰু বেলিৰ পোহৰত নিজৰ ছাঁটো দীঘল ছুটি হোৱা আৰু জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ ঋতু ভিত্তিক আচৰণ যেনে ধৰা এতিয়া আমি কুলিয়ে মাতিলে কি বুলি গম পাওঁ যে বসন্তকাল আহিছে বুলি আমি গম পাওঁ এইবোৰ দৈনিক আচৰণবোৰ আমি লক্ষ্য কৰি কি কৰিব পাৰো একোটা সময় আমি নিৰূপণ কৰিব পাৰো বা চিনাক্ত কৰিব পাৰো এতিয়া গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰা পদ্ধতি এতিয়া প্ৰথমটো পালো কি প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ এতিয়া আহিছে যে গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰা পদ্ধতি এই গতিবিধিবোৰ চাইনো কেনেকৈ সময় নিৰ্ধাৰণ কৰে এটা প্ৰথমতে হদিতে কি গতিবিধিবোৰ কি তাৰ উত্তৰ হল হেতু আৰু এতিয়া উত্তৰ দিব লাগিব যে কেনেকৈনো নিৰ্ধাৰণ কৰে ইয়াৰ উত্তৰটো হ'ব যে বিজ্ঞানৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে প্ৰকৃতিৰ পৰিৱৰ্তনসমূহ লক্ষ্য কৰি অতি সুন্দৰভাৱে সময় নিৰূপণ কৰিছিল প্ৰথমে আহিব ঋতু আৰু কাল নিৰ্ণয় যাৰ কালি শুকাই যোৱা গছৰ ডালত যেতিয়াই কুঁহিপাত ওলাই তেতিয়াই বসন্ত ঋতুৰ আগমন ঘটা বুলি ধৰা হয় কঁঠালৰ মুচি মেলা কঁঠালৰ কলিটো কি বুলি কয় মুচি বুলি কয় হয়নে কঁঠালে কলিওৱাবা মুচি মেলা আমে মলিয়াব ধৰা ধান পকা বাঁহগাজ মেলিবলৈ লোৱা বা কেতেকীৰ গোন্ধ ওলোৱা আদি প্ৰাকৃতিক লক্ষণ চাই একোটা ঋতুৰ সন্ধান পোৱা গৈছিল দিন ৰাতিৰ ভাগ নিৰ্ণয় এতিয়া আমি কেনেকৈ ধৰিব পাৰো যে এই লক্ষণ কেইটালৈ যদি আমি মন কৰো তেতিয়া হলে কি কৰো একোটা ঋতু হলনি হোৱা আমি লক্ষণবোৰ আমি বুজি পাব পাৰো তাৰ পাছত আহিলে যে দিন ৰাতিৰ ভাগ নিৰ্ণয় এতিয়া প্ৰকৃতিৰনো কি গতিবিধিৰ দ্বাৰা আমি দিন ৰাতি চিনি পাব পাৰো যে পদুম ফুল ৰাতিপুৱা বিকশিত হোৱা আৰু সন্ধিয়া জাপ যোৱা অৱস্থা চাই দিনটোৰ আৰম্ভণি আৰু সামৰণি বুজিব পৰা গৈছিল তে কি হয় আমি পাইছিলো পাঠত যে ৰাতিপুৱাৰ লগে লগে পদুম ফুলপা ধুনিয়াকৈ ফুলি উঠে আৰু সন্ধিয়া হোৱাৰ লগে লগে পদুম ফুলপা ধুনিয়াকৈ জাপ খাই যায় হয়নে আৰু এতিয়া এই অৱস্থাটো চাই আমি কি কৰিব যে ৰাতিপুৱা হৈছে সন্ধিয়া হৈছে এটো আমি বুজি পাওঁ বেলি ফুল সূৰ্যৰ দিশে ঘূৰি থকা গতি চাই বেলিৰ অৱস্থান ধৰিব পাৰি বাবে এক বেলি ঘড়ী বুলিও কোৱা হৈছিল তোমালোকে বেলি ফুল যদি দেখিছা মন কৰিলে দেখিবা বেলি ফুল পা কি হয় হে বেলিটো লগে লগে ঘূৰি থাকে হয়নে বেলিটো যিফালে যায় বেলি ফুল পা হেফালে মুখ কৰে গতিকে ইয়াক কি বুলি কয় হে কাৰণে বেলি ঘড়ী বুলি কয় মানে বেলিটো জেনিয়ে যায় ফুলপাহু হেফালে ঘূৰি যায় জীৱ-জন্তুৰ আচৰণ কেকুৰা গাতত সোমালে হামুকে পথাৰত দেখা দিলে বালিমাহী চৰাই ওলালে কুলি কেতেকীয়ে মাতিলে বা ভেকুলিয়ে তুৰতুৰালে ঋতু পৰিৱৰ্তনৰ গম পোৱা গৈছিল আনহাতে গৰু চৰি সন্ধিয়া ধুলি উৰুৱাই ঘৰলৈ উভতা
শিয়ালে প্ৰতি প্ৰহৰে শুৱা দিয়া আৰু কুকুৰাই ৰাতিপুৱা ডাক দিয়া আদিৰ পৰাও মানুহে দিন আৰু ৰাতিৰ প্ৰহৰবোৰ ঠাৱৰ কৰিছিলে এতিয়া আগতে পালো আমি প্ৰকৃতিৰ কিছুমান আচৰণৰ ওপৰত কি কৰিছিলে পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছিলে আৰু এতিয়া এইখিনি হৈছে জীৱ-জন্তু আচৰণৰ ওপৰত ভিত্তি কৰিও কি কৰিছিলে মানুহে সময় নিৰ্ধাৰণ কৰি লৈছিলে আৰু এইখিনি কি কৈছে যে কেকুৰা যেতিয়া গাতত সোমায় হামুকে যেতিয়া পথাৰত দেখা দিয়ে বালিমাহী চৰাই ওলালে কুলি কেতেকীয়ে মাতিলে বা ভেকুলীয়ে তুৰতুৰালে কি হয় ঋতু পৰিৱৰ্তনৰ বিষয়ে আমি গম পাওঁ বা আগৰ মানুহে গম পাইছিলে আৰু এই গৰু চৰি যেতিয়া ধুলি উৰুৱাই সন্ধিয়া গৰুবোৰ উভতি আহিছিলে তেতিয়া কি হৈছিলে এই সন্ধিয়া হৈছে বা গধূলি হৈছে বুলি মানুহে উমান পাইছিলে আৰু ৰাতিপুৱা কি হৈছিলে কুকুৰাই ডাক দিয়াৰ লগে লগে মানুহে ৰাতিপুৱাল বুলি ধাৰি পাতি এৰিছিলে হয়নে আৰু এনেদৰে কি কৰিছিলে মানুহে জীৱ-জন্তুৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰিও সময় চিনাক্ত কৰিছিলে 7 নম্বৰত সুধিছে সময়ৰ নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টুকা যুগুত কৰা এতিয়া সময়ৰ নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ যেটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা আৰু এইটোকে বিষয় হিচাপে লৈ তোমালোকক কি এটা টুকা যুগুত কৰিবলৈ দিছে আৰু সেই টুকাটো তোমালোকে এই ধৰণেও যুগুত কৰিব পাৰা যে মানৱ জীৱনৰ উন্নতি আৰু সফলতাৰ মূল চাবিকাঠিয়ে হৈছে নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ সময় এক অনন্ত আৰু গতিশীল প্ৰবাহ যা কোনেও ধৰি ৰাখিব নোৱাৰে এই হুতৰ সৈতে খোজ মিলাই নিজৰ দৈনন্দিন কাম-কাজসমূহ শৃংখলাবদ্ধভাৱে কৰা নিয়মটোৱে হ'ল নিয়মানুবৰ্তিতা এতিয়া আমি টুকাটো লিখিবলৈ হলে আমি কি জানিব লাগিব প্ৰথমে এই নিয়মানুবৰ্তিতানো কি এই বিষয়ে আমি জানিব লাগিব আৰু কি কৈছে যে সময়ৰ সৈতে খোজ মিলাই আমাৰ দৈনন্দিন যিখিনি কাম সেইখিনি শৃংখলাবদ্ধভাৱে কৰি যোৱাৰ নিয়মটোকে কি বুলি কোৱা হয় নিয়মানুবৰ্তিতা বুলি কোৱা হয় আৰু সময় কি কৰিছে যে উন্নতি আৰু সফলতাৰ মূল চাবিকাঠিটোৱে হৈছে এই নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ আমি সময়ক কেনেদৰে অপচয় নোহোৱাকৈ প্ৰতিটো সময় ব্যৱহাৰ কৰি আমাৰ জীৱনটো কেনেদৰে উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰো ইয়াকে কি বুলি কোৱা হয় নিয়মানুবৰ্তিতা বুলি কোৱা হয় আৰু আমাৰ সমাজ জীৱনৰ ব্যক্তিগত পৰ্যায়ৰ পৰা ৰাষ্ট্ৰ পৰিচালনালৈকে সকলোতে নিয়মানুবৰ্তিতাৰ গুৰুত্ব অসীম শৃংখলা লগাই কাম কৰিলেহে সময়ৰ সদ্ব্যৱহাৰ হয় এটা পৰিয়াল চলোৱাৰ পৰা এখন দেশ সুচাৰুৰূপে শাসন কৰালৈকে প্ৰতিটো কামতে যদি সময়ানুবৰ্তিতা নাথাকে তেন্তে তাত অতি সোনকালে বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে সময়ৰ উচিত ব্যৱহাৰ কৰিব নোৱাৰিলে জীৱনলৈ ঘোৰ অৰ্থহানি আৰু মানসিক অনুশোচনা আহে ইয়াৰ বিপৰীতে উচিত সময়ত সময়ৰ মূল্য বুজি কৰ্তব্য কৰা কৰ্মী লোকে ইতিহাসত নিজৰ নাম স্বৰ্ণাক্ষৰে লিখি থৈ যাব পাৰে ইতিহাসৰ মহানায়ক লাচিত বৰফুকনে যুদ্ধৰ সময়ত সময়ৰ গুৰুত্ব বুজি এটো মোমায়েকৰ হ'ব লাগিছিলে দেই মোমায়েকৰ মূৰ কাটি দেশ ৰক্ষা কৰিছিলে আৰু এতিয়া আমাৰ জীৱনত এই প্ৰশ্নটো তোমালোকে এইখিনি কথাই লিখিব লাগিব যে সময়ানুবৰ্তিতা আৰু নিয়মানুবৰ্তিতা এই দুটা আমাৰ জীৱনত কিমান প্ৰয়োজনীয় বস্তু হেতুকে লিখিব লাগিব যদি আমাৰ জীৱনত সময়ানুবৰ্তিতা নাথাকে আমি সময়ৰ কাম সময়ত নকৰো হেয়া লাগিলে ঘৰৰ কামেই হওক বা এখন দেশ চলোৱা কামেই হওক প্ৰতিটো কামতে কি হ'ব বিশৃংখলতাৰ সৃষ্টি হ'ব গতিকে আমি এটা শৃংখলাবদ্ধভাৱে সময়ৰ কাম সময়ত যদি কৰি যাওঁ তেতিয়া কি হ'ব আমাৰ জীৱনটো যথেষ্ট ভাল হৈ পৰিব একেদৰে মহাত্মা গান্ধীৰ 24 ঘণ্টাৰ কটকটীয়া কৰ্মতালিকা চালেও সময়ৰ সদ্ব্যৱহাৰৰ প্ৰকৃত আদৰ্শ বুজিব পাৰি বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিয়মানুবৰ্তিতাৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি
যি ছাত্ৰই সময়মতে পঢ়া শুনা আৰু আন কৰ্তব্য পালন নকৰি পৰীক্ষাৰ সময়ত সময় নষ্ট কৰে তেওঁ বিফল হ'বলগীয়া হয় সময়ৰ কোনো ঘড়ীৰ কাইটত আবদ্ধ জোখ নহয় ই আমাৰ সক্ৰিয় কৰ্মৰ মাজেৰেহে প্ৰকাশ পায় গতিকে আমি সকলোৰে জীৱনত নিয়মানুবৰ্তিতা মানি চলি সময়ৰ সঠিক ব্যৱহাৰ কৰা উচিত এতিয়া আমি সকলোৱে পাঠত পাইছিলো হনে মহাত্মা গান্ধীয়ে কি কৰিছিলে তেওঁ জীৱনৰ দৈনন্দিন কাম-কাজৰ প্ৰতিটো কামে কি কৰিছিলে ৰাতিপুৱা এখন লিষ্ট বনাই লৈছিলে আৰু সেইমতে তেওঁ কাম কৰি গৈছিলে আৰু কি কৰিছে যে আমি যদি সেই তালিকাখন চাওঁ তেতিয়া হলে সময়ৰনো সৎ-ব্যৱহাৰ কেনেকৈ কৰিব পাৰি মানে দিনটোৰ প্ৰতিটো সময় কেনিমান ধুনীয়াকৈ মানে প্ৰয়োগ কৰিব পাৰি এই কথা আমি শিকিবলৈ পাৰিম আৰু তোমালোকৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কি হয় এই সময়ানুবৰ্তিতা মানি চলাটো আটাইতকৈ জৰুৰী কথা কিয়নো তোমালোকে যদি এতিয়া সময়ৰ কাম সময়মতে নকৰা যেতিয়া যেটো শিকিব লাগে পঢ়িব লাগে সেইমতে যদি কৰি নোযোৱা পাছত গৈ কি হ'ব তোমালোকে অসুবিধাৰ সন্মুখীন হ'বা গতিকে আমি কি কৰিব লাগে সকলোৱে নিয়মানুবৰ্তিতা মানি চলিব লাগে সময়ানুবৰ্তিতা মানি চলি আমি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে এতিয়া 8 নম্বৰতে দিছে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ কত দিছে আইৰু বাৰ্তা গংগাৰু যাত্ৰা এই ফকৰা যোজনা ফাকিৰ ভাৱটো সম্প্ৰসাৰণ কৰিবলৈ দিছে বা বহলাই লিখিবলৈ দিছে এতিয়া ইয়াৰ মূল ভাৱটো হৈছে এই ফকৰা যোজনাটিৰ অৰ্থ হৈছে একোটা প্ৰচেষ্টা বা যাত্ৰাতে একেলগে দুটা উদ্দেশ্য বা কাম সিদ্ধি কৰা এতিয়া আইৰু বাৰ্তা গংগাৰু যাত্ৰা এই ফকৰা যোজনাটিৰ পৰা আমি কি বুজো একেলগে দুটা কাম একেলগে কৰা এইটো কথাই আমি বুজি পাওঁ আৰু ইয়াৰ সম্প্ৰসাৰিত ভাৱটো হ'ব ভাৰতীয় সংস্কৃতিত গংগা নদীক অতি পবিত্ৰ জ্ঞান কৰা হয় আৰু গংগা দৰ্শন বা স্নান কৰাটো এক পুণ্যৰ কাম বুলি বিশ্বাস কৰা হয় কোনো এজন ব্যক্তিয়ে যদি নিজৰ জন্মদাত্ৰী মাতৃ বা আইৰ কিবা প্ৰয়োজনীয় খবৰ বা বাৰ্তা ল'বলৈ যাওঁতে সেই একেটা পথতে পবিত্ৰ গংগা নদীখনো দৰ্শন কৰি পুণ্য অৰ্জন কৰিব পাৰে তেন্তে তেওঁ এটা যাত্ৰাতে দুয়োটা মহৎ কাম সম্পন্ন হয় এতিয়া এই কৈছে আমি সকলোৱে জানো হয়নে গংগা নদীখনক আমি এখন পবিত্ৰ নদী বুলি মানো আৰু তাত কি হয় গা ধুলে আমাৰ সকলো পাপ নাশ হয় বুলি আমি বিশ্বাস কৰো গতিকে কোনোবা এজন ব্যক্তিয়ে যদি তেওঁৰ কিবা মাকৰ কিবা খবৰ লৈ যদি যাব লগিয়া হয় আৰু তাৰ বাটতে যদি গংগা নদীখন পায় তেতিয়া হলে কি হ'ব সেই নদীখন দৰ্শন কৰিওতে পুণ্য লভিলে আৰু মাকৰ বাতৰিটো লৈ গ'ল অৰ্থাৎ একেটা সময়তে তেওঁ কি কৰিলে দুটা কাম সমাপন কৰিলে মানৱ জীৱনত আমাৰ সময় আৰু সম্পদ সীমিত বুদ্ধিমান মানুহে সদায় পৰিকল্পনা কৰি কাম কৰে যাতে তেওঁলোকৰ এটা প্ৰচেষ্টাতে একাধিক লাভ বা উদ্দেশ্য পূৰণ হ'ব পাৰে ধৰক কোনো এজন ছাত্ৰই জ্ঞান অৰ্জনৰ বাবে এখন কিতাপ পঢ়িছে আৰু তাৰ ফলত তেওঁৰ জ্ঞান বৃদ্ধি হোৱাৰ লগতে পৰীক্ষাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে এয়াও এক প্ৰকাৰৰ আইৰু বাৰ্তা গংগাৰু যাত্ৰা গতিকে জীৱনত যিকোনো কাম কৰোঁতে দূৰদৰ্শিতা প্ৰয়োগ কৰিলে একে সময়তে দুই বা ততোধিক সুফল লাভ কৰিব পৰা যায় হেহে এতিয়া কি কৈছে আমাৰ জীৱনত কি কৈছে সময়টো অতি তাকৰ হয়নে প্ৰতিটো মিনিট সেকেন্ড পাৰ হৈ আমাৰ জীৱনটো ক্ষয় গৈ থাকে আৰু এনেকুৱা অৱস্থাত কি হয় আমি এটা কাম কৰিবলৈ যাতে দুটা বা ততোধিক যদি কাম হৈ যায় তেতিয়া হলে কি হয় আমাৰে লাভ হয় ঠিক তেনেধৰে উদাহৰণ দিলে যে এজন ছাত্ৰই যদি কেৱল জ্ঞান অৰ্জনৰ কাৰণে এখন কিতাপ পঢ়িছে লগতে কি হৈছে তেওঁ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে লগতে তেওঁ জ্ঞানটোও পাইছে তাৰ ফলত কি হৈছে তেওঁ দুটা কাম একেটা কামতে সমাপন হৈছে গতিকে কৈছে যে জীৱনত আমি যিকোনো কাম কৰোতে দূৰদৰ্শিতা প্ৰয়োগ কৰিলে মানে আগৰলৈ ভাবিব পৰা যেটো শক্তি হেতুকৈ দূৰদৰ্শিতা আৰু দূৰলৈ ভাবিব পৰা শক্তি বা দেখাৰ শক্তি আৰু এইটো যদি আমি চিন্তাত প্ৰয়োগ কৰো তেতিয়া হলে কি হ'ব একে সময়তে আমি দুই বা ততোধিক কাম কৰিব পাৰিম আৰু সুফল লাভ কৰিব পাৰিম এই
আইৰু বাৰ্তা গংগাৰু যাত্ৰা এই ফকৰা যোজনা ফাঁকিৰ অৰ্থও এই তাৰপিছত খ নম্বৰত দিছে ৰাইজে নখ জোকাৰিলে নৈ বয় এইটো নিশ্চয় সকলোৱে শুনিছাই হয়নে মানুহৰ মুখে মুখে এইটো কৈয়ে থাকে আৰু ইয়াৰ মূল ভাৱটো এইদৰে লিখিব লাগিব যে একতা আৰু সমিল মিলেৰে কৰা সৰু সৰু অৱদানেও যে অৱশেষত এক বিশাল শক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে তাকে এই ফকৰা ফাঁকিয়ে বুজাইছে আৰু এই ফকৰা ফাঁকিৰ মূল ভাৱটোৱে কি হৈছে একতা হয়নে আমি এক হৈ কাম কৰিলে যে ইমান জটিল কাম এটাও খুব সহজতে হৈ উঠিব পাৰে তাৰে উদাহৰণ হৈছে এই ফকৰা যোজনা ফাঁকি আৰু ইয়াৰ সম্প্ৰসাৰিত ভাৱটো হ'ব এটা নখৰ পৰা ওলোৱা পানীৰ টোপাল এটা অতি নগণ্য কিন্তু সমাজৰ বা ৰাইজৰ প্ৰতিজন মানুহে যদি একেলগে নিজৰ নিজৰ নখৰ পৰা পানীৰ টোপালবোৰ জোকাৰি দিয়ে তেন্তে সেই হাজাৰ লাখ টোপাল একত্ৰিত হৈ এখন বিশাল নদীৰ সৃষ্টি কৰিব পাৰে ঠিক সেইদৰে অকলশৰীয়া মানুহ এজনৰ বাবে যিটো কাম অসম্ভৱ বা অতি কঠিন গোটেই সমাজে হাত মিলালে সেই কাম অতি সহজ হৈ পৰে অৰ্থাৎ বুজিছে আমাৰ নখৰ আগত যে হাতখন পানীত জুবুৰিয়াই দিলে কি হয় যিকণ পানী উঠি আহে সেইকণ চাবলৈ গ'লে তেনে অকণমান হয়নে কিন্তু একেলগে হাজাৰ হাজাৰ মানুহে যদি কি কৰে এনেকুৱাকৈ নখৰ পৰা এটোপালকৈ পানী দিয়ে তেতিয়াহ'লে কি হ'ব বহুত পানীৰ একগোট হ'ব হয়নে যেনেদৰে কি হয় এটুপ পানী পৰি ডাৰ দিন মাহ চৰি ভৰি গ'ল বহল সাগৰ এনেকৈ এটুপ পানী লগ খাই এখন বহল সাগৰৰ যেনেকৈ সৃষ্টি হয় তেনেদৰে কি হয় মানুহ যদি এক হৈ থাকে এই উদাহৰণটোৱে এইটোৱে বুজাইছে যে মানুহ যদি আমি যদি সকলোৱে এক হৈ থাকোঁ তেতিয়াহ'লে ডাঙৰতকৈ ডাঙৰ কামো অতি সহজে আমি কৰিব পাৰিম গতিকে কি হৈছে একতাই পৰম বল আমাৰ সমাজত একতাৰ শক্তি অপৰিসীম যিকোনো সামাজিক সমস্যাৰ সমাধানৰ বাবে কোনো ডাঙৰ অনুষ্ঠান পাতিবলৈ হ'লে এজন ব্যক্তিৰ অৱদান যথেষ্ট নহয় কিন্তু সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে যদি নিজৰ সামৰ্থ্য অনুসৰি অলপকৈ ধন শ্ৰম বা বুদ্ধিৰে সহায় কৰে তেন্তে সকলোৰে সেই ক্ষুদ্ৰ সহায় লগ লাগি এক বৃহৎ পুঁজি বা শক্তিত পৰিণত হয় এই একতাৰ বলতেই দুৰ্যোগৰ সময়ত সমাজ ৰক্ষা পৰে আৰু ডাঙৰ জনহিতকৰ কাম সম্ভৱ হৈ উঠে গতিকে সমাজৰ প্ৰতিজন ব্যক্তিৰ সৰু অৱদানকো অৱজ্ঞা কৰিব নোৱাৰি কাৰণ সামূহিক প্ৰচেষ্টাই অসম্ভৱকো সম্ভৱ কৰিব পাৰে এতিয়া কৈছে যে আমি যিকোনো অনুষ্ঠানৰ ক্ষেত্ৰতে চাওঁ বা যি হয় অনুষ্ঠান পাতিবলৈ হ'লে কি হয় এজন ব্যক্তি এটা ডাঙৰ অনুষ্ঠান পাতিব নোৱাৰে কিন্তু কি কৰে সমাজৰ প্ৰায় বহুত গোটেই গাঁও বা অঞ্চলৰ লোকবোৰ লগ লাগি কি কৰে অলপকৈ সহায় আগবঢ়াই এটা অনুষ্ঠান গঢ়ি উঠে ঠিক তেনেদৰে কি কৰিছে যে সমাজৰ প্ৰতিজন ব্যক্তি এটা সৰু অৱদান আগবঢ়াওঁতে এটা ডাঙৰ কাম হৈ উঠে গতিকে সামূহিক প্ৰচেষ্টা বা সমূহীয়া চেষ্টাই কি কৰে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে আৰু এই ফকৰা যোজনা ফাঁকিৰো তাৰ অৰ্থটো এইটোৱেই এতিয়া গদ দিছে সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা এতিয়া এই ফকৰা যোজনা ফাঁকিৰ মূল ভাৱটো হৈছে যে উপযুক্ত সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে জীৱনত আকাংক্ষিত সফলতা বা সুফল লাভ কৰাটো অসম্ভৱ আৰু ইয়াৰ সম্প্ৰসাৰিত ভাৱটো হৈছে হৰ মানে হৈছে কাঁড় আৰু হৰ পহু হ'ল এবিধ অতি ক্ষিপ্ৰবেগী পহু শিকাৰী এজনে যদি হৰ পহু শিকাৰ কৰি তাৰ সুস্বাদু মঙহ খাবলৈ বিচাৰে তেন্তে তেওঁ পহুটো চকুৰ পলকতে পাৰ হৈ যোৱাৰ সঠিক মুহূৰ্তটিতে ধনুৰ গুণ টানি কাঁড় মাৰিব জানিব লাগিব শিকাৰীজনে যদি সময় উকলি যোৱাৰ পাছত ধীৰ স্থিৰকৈ কাঁড় মাৰে তেন্তে পহু পলাই পত্ৰং দিব আৰু মঙহ খোৱাৰ আশাও বৃথা হ'ব এতিয়া
সময়ৰ হৰ সময়ত মাৰিব নাজানিলে হৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা এতিয়া সেই হৰ পহু হৈছে ক্ষিপ্ৰবেগী মানে হৈছে খুব জোৰেৰে হৰ পহু দৌৰি যায় তাক দৌৰি গলে আৰু কোনেও ৰখাব নোৱাৰে আৰু সেই হৰ পহুটো ৰৈ থাকোতে যদি সময় বুজি চেক বুজি যদি শিকাৰীজনে হৰডাল নামাৰে তেতিয়া হলে কি হয় পাছত হৰ পহুটো দৌৰি যোৱাৰ পাছত কিন্তু কাৰ মাৰিলেও সেই হৰ পহুৰ মঙহ আৰু খাবলৈ নাপায় আমাৰ বাস্তৱ জীৱনৰ কৰ্মক্ষেত্ৰটো এই উপমাটো সমানে প্ৰযোজ্য জীৱনত অহা সোণালী সুযোগবোৰ অতি ক্ষিপ্ৰবেগী হৰ পহুৰ দৰে আহে যিজন ব্যক্তিয়ে সুযোগ অহাৰ উপযুক্ত সময়তে পৰিশ্ৰম আৰু বুদ্ধিৰে তাক কামত লগাই তেৱেই জীৱনত সফলতাৰ সোৱাদ পায় যেনে কৃষক এজনে বতৰ চাই সময়মতে কঠীয়া সিঁচিব লাগিব ব্যৱসায়ীয়ে সুযোগ বুজি বিনিয়োগ কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীয়ে সময় থাকোতে পঢ়া শুনা কৰিব লাগিব উচিত সময়ত কৰিবলগীয়া কাম নকৰি পাছত আলস্য কৰি বহি থাকিলে জীৱনত কেতিয়াও একো লাভ কৰিব নোৱাৰি গতিকে জীৱনত সফলতা অৰ্জন কৰিবলৈ হলে সময়ৰ সৎব্যৱহাৰ আৰু উপযুক্ত সময়ত সঠিক সিদ্ধান্ত লোৱাটো অপৰিহাৰ্য এতিয়া কি কৈছে যে আমাৰ জীৱনত কি হয় কেতিয়াবা কিছুমান সুযোগ আহে আৰু সেই সুযোগবোৰ যদি আমি সময়মতে যদি সৎব্যৱহাৰ কৰিব নোৱাৰো তেনেহলে কি হয় আমি জীৱনত সফল হ'ব নোৱাৰিম আৰু যিয়ে সেই সুযোগবোৰ বুজি তেওঁ জীৱনত উপযুক্ত সময়ত কামত লগাই তেৱেই কি হয় সফলতাৰ শিখৰত আৰোহণ কৰে আৰু হে আমি কিবা এটা কাম কৰিব লগা থাকিলে কি কৰিব লাগে লগে লগে কৰি পেলাব লাগে আমি পাছত কৰিম বুলি যদি এলাহ কৰি বহি থাকো এইটোৱে কিন্তু জীৱনত আমাক যথেষ্ট অসুবিধাত পেলায় গতিকে সফলতা অৰ্জন কৰিবলৈ হলে জীৱনত কি কৰিব লাগিব সময়ৰ সৎব্যৱহাৰ আৰু উপযুক্ত সময়ত আমি সঠিক সিদ্ধান্ত ল'ব পাৰিব লাগিব এটা 9 নম্বৰত দিছে সন্ধি ভাঙিবলে প্ৰথম শব্দটো হৈছে শকাব্দ হক যুগ অব্দ শকাব্দ তাৰ পাছত আহিলে খ্ৰীষ্টাব্দ খ্ৰীষ্ট যুগ অব্দ খ্ৰীষ্টাব্দ শংকৰাব্দ ইয়াত শংকৰৰ লগত এই অব্দ শব্দটো যোগ হৈ কি হৈছে শংকৰাব্দ হৈছে চৈতন্যাব্দ চৈতন্য যুগ অব্দ চৈতন্যাব্দ তা লক্ষণাক্ৰান্ত লক্ষণ যুগ আক্ৰান্ত লক্ষণাক্ৰান্ত কল্পান্তৰ কল্প যুগ অন্তৰ কল্পান্তৰ আৰু কৰায়ক্ত কৰ যুগ আয়ত্ত কৰায়ক্ত মনস্তাপ মন যুগ তাপ মনস্তাপ এইখিনি আছিলে তোমালোকৰ সন্ধি ভঙা আৰু 10 নম্বৰত দিছে পাঠটিত থকা কেইটামান জুৰিয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা এইকেইটা কিন্তু তোমালোকক নিজকে বাছি উলিয়াই বাক্য সাজিবলৈ দিছে আৰু তোমালোকৰ বাবে মই কেইটামান শব্দ বাছি কেইটামান বাক্য ৰচনা কৰি আনিছো কিন্তু তোমালোকে প্ৰত্যেককে ঘৰত এই জুৰিয়া শব্দ কেইটা লৈ লৈ নিজে ধুনীয়া ধুনীয়াকৈ বাক্য সাজিবলৈ চেষ্টা কৰিবা দেই এতিয়া দিন ৰাতি পৰীক্ষাৰ ওচৰ চাপি অহাৰ লগে লগে লৰা ছোৱালীবোৰে দিন ৰাতি একাকাৰ কৰি পঢ়াত ব্যস্ত হৈ পৰিছে তা জুৰিয়া শব্দত কি হয় সাধাৰণতে দুটা শব্দ থাকে এতিয়া যেনেদৰে ধৰা এই দিন আৰু ৰাতি দুটা শব্দ যোগ হৈ কি হৈছে এটা শব্দ হৈছে হয়নে গতিকে এই দিন ৰাতি অৰ্থাৎ পৰীক্ষাৰ ওচৰ চাপি অহাৰ লগে লগে লৰা ছোৱালীবোৰে দিন ৰাতি একাকাৰ কৰি পঢ়াত ব্যস্ত হৈ পৰিছে বাক্যটো হ'ব এনে ধৰণৰ তাৰ পাছত আহিলে যুদ্ধ বিগ্ৰহে কোনো দেশৰে মংগল সাধন কৰিব নোৱাৰে ই কেৱল ধ্বংস আৰু হাহাকাৰহে কঢ়িয়াই আনে তাৰ পাছত আহিলে জীৱ জন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিভিন্ন প্ৰজাতিৰ বন্য জীৱ জন্তুৰ এক সুৰক্ষিত আশ্ৰয়স্থল তাৰ পাছত আহিলে চৰাই চিৰিকটি বসন্ত ঋতুৰ আগমনৰ লগে লগে গছৰ ডালত চৰাই চিৰিকটিৰ মধুৰ কাকলি শুনিবলৈ পোৱা যায় তা চৰাই চিৰিকটি জুৰিয়া শব্দটোৱে এটো বাক্য ৰচনা কৰা হৈছে তোমালোকে সকলোৱে কি কৰিবা নিজে এটা ধুনীয়া বাক্য ৰচনা কৰিবাচোন
ঢাৰি পাতি গাঁৱৰ মানুহে কুকুৰাৰ ডাক শুনিলেই ৰাতিপুৱাল বুলি ভাবি নিজৰ ঢাৰি পাতি এৰি বিছনাৰ পৰা উঠে তাৰ পাছৰ শব্দটো আহিলে দেশ বিদেশ দেশ বিদেশ ভ্ৰমণ কৰিলে বহুতো নতুন কথা শিকিব পাৰি এটা মই বিচাৰি পোৱা শব্দ একেটাই আছিল হয়তো আৰু জুৰিয়া শব্দ পাতিত ওলাবও পাৰে তোমালোকে নিজে বিচাৰিবা বিচাৰি একোটা বাক্য ৰচনা কৰি লবা ঠিক আছে এইখিনি আছিল তোমালোকৰ সময় নামৰ পাঠটোৰ প্ৰশ্নোত্তৰ আজিৰ ক্লাছত আমি এইখিনি শিকিলো তোমালোকে নিশ্চয় প্ৰশ্নোত্তৰখিনি ধুনীয়াকৈ বুজি পালা তেন্তে আমি পুনৰ লগ হ'ম পৰৱৰ্তী ভিডিঅ'ত তেন্তে আজিলৈ আহো নমস্কাৰ